হাই গাইজ, কি খবৰ? সুপ্ৰভাত। আজি মই কি কৰিলোঁ, ব্ৰেকফাষ্ট মানে মইতো সুধা চাহ আৰু বিস্কুটেই খাওঁ। ইহঁতক চাওমিন বনাই দি আহি মই চাহকাপ সদায় যিটো কৰোঁ সেয়া কৰি বহিছোঁ আপোনালোকৰ লগত কথা পাতিবলৈ অকণমান সময়, যিহেতু এইখিনি মোৰ সময়। তাৰপিছতে চাহকাপ মই লৈ লৈছোঁ আৰু সকলো নিশ্চয় ভালে আছে। ভিডিঅ'বিলাক চাব, লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্টটো নায়েই বাৰু। ছাবস্ক্ৰাইব কৰিব আৰু হিট দ্য বেল আইকনটো দবাব নাপাহৰিব। আজিকালি কি হৈছে, মোৰ ৰাতিপুৱা শুই উঠি আজি গা ধুই গোঁসাই চাকি দি মোবাইলটো হাতত লৈছোঁ আৰু চেলফি ষ্টিকডাল দি পেলাই লৈ পেলাই মই বোলো আজি যি বনাওঁ যি কৰোঁ তাকে দেখুৱাই যাম আৰু। তাৰপিছতে ধাম ধুমকৈ বনালোঁ মেলিলোঁ, ৰেকৰ্ডিঙো কৰিলোঁ। সেইখিনি ৰেকৰ্ডিং কৰি আহি পেলাই ইহঁতে উৎপাত লগাই আছোঁ, আমি দিয়া খাবলৈ ঠাণ্ডা হৈ যাবগৈ। হয় দেই, ইউটিউবাৰবিলাকৰ এইটো এটা কথা। মই কৈছোঁ ৰ'বা, মই যেতিয়ালৈকে ফটো নুতুলোঁ তেতিয়ালৈকে কিন্তু খাব নোৱাৰা, তেনেকৈ কৈ দিছোঁ। তাৰপিছত হ'ল আৰু এতিয়া বোলে ঠাণ্ডা খাব লাগিব। মই বোলো ৰ'বাচোন অকণমান সময়। তাৰপিছত সিহঁতক ধাম ধুমকৈ দিলোঁ, ফটো চটো তুলিলোঁ। তোলাৰ পিছত মানে যি পাইছোঁ তেনেকৈ তুলিছোঁ আৰু তেনেকৈয়ে মানে বনাইছোঁ। বনাই মেলি লৈ মোৰ ফেভৰেট জেগাখিনিত আহিছোঁ। মই এটা বস্তু দেখুৱাব বিচাৰোঁ, মোৰ লগত থাকে সদায়। এইখিনি জেগাত মানে বহুত কিতাপ ডায়েৰী ভৰ্তি হৈ থাকে। এইখন মোৰ লগত থাকে সদায়, আৰু বাইবেলখন আছে মোৰ বেগত আছে, পাৰ্চৰ ভিতৰত থাকে। সৰু অকণমানি এখন বাইবেল, আৰু এইখন হৈছে গীতা। দেখিছেনে নাই? এইখন অকণমানি এখন গীতা, চব ভাষাতে আছে। এইখন মই মাজে মাজে চাওঁ মানে প্ৰায় চাওঁ। আৰু মোৰ এইখিনিতে ডায়েৰী চাৰি ঢেৰ কিবা কিবি আছে। এটা ভগৱানৰ কিতাপ কিছুমান, ডায়েৰী, এনেকৈ মানে মই মোৰ শোৱা বিচনাখনত ভৰ্তি হৈ থাকে আৰু। তাৰপিছতে গীতাখন মানে মই দেখুৱালোঁ এইকাৰণে, মই মাজে মাজে মানে অকণমান মন চন বেয়া লাগি থাকিলে অকণমান পঢ়োঁ। কিনো কৈছিলে, কি কোৱা নাই শ্ৰীকৃষ্ণ ভগৱানে, সেইখিনি পঢ়োঁ। বাইবেলখনো মই পঢ়োঁ। আৰু ক'লে বিশ্বাস নকৰিব মানুহে, মোৰ তাত মানে মুছলমানসকলৰ সৰু অকণমানি কোৰাণ এখনো আছে। সেইখন পঢ়া নাই মই, মাজে মাজে চাওঁ, খুলি একো বুজি নাপাওঁ। এখন অসমীয়াতে ওলাইছে, সেইখন বহুত কষ্টলি হয়, সেইকাৰণে অসমীয়াখন মই কিনিবলৈ পৰা নাই। সেইখন বুক ফেয়াৰ যদি আৰম্ভ হৈ যায় কিনিম। কষ্টলি মানে কিমান আছিলে দামটো, কিবা এটা কৈছিলে। মই সেইদিনাখন মোৰ হাতত পইচা নাছিলে কাৰণে কিনা নাই। কিন্তু সৰু অকণমানি এখন আছে, এইটো হেৰি ভাষাত আছে, সিহঁতৰ উৰ্দু ভাষাত আছে। সেইখন মই হেৰি কাৰণে, মই চব ধৰ্ম মানো যিহেতু, আমাৰ এওঁৰ প্ৰফেশ্যনটোৱে তেনেকুৱা, সেইটো কাৰণে। এতিয়া আকৌ বনাওঁ কিবা, কি বনাওঁ আজি তাকে ভাবিছোঁ। কি বনাম বাৰু আজি? কেমেৰাটো অফ হৈ গৈছিলে। কি বনাওঁ তাকে ভাবিছোঁ। যাওঁচোন আগতে পাকঘৰলৈ, কি পাওঁ, যি পাওঁ তাকে বনাম। চাই থাকক ভিডিঅ'টো, আৰু শেষত লাইক কমেণ্ট শ্বেয়াৰটো মই আগতে ক'লোৱে কৰিব। সেইখিনিয়ে কথা, চাই থাকক। গেছৰ ফ্লেমটো একদম হাইত ৰাখিব লাগিব। তাৰপিছত দিছোঁ বন্ধাকবি। কি বনাব গৈ আছোঁ গম পালেই।
এনেকৈ অকণমান লৰাই বেছি ভাজিব নালাগে অকণমান চবেই জানে মই কিয় কৈ থাকিব লাগে তথাপি কৈছোঁ আৰু এতিয়া দি দিছোঁ আন্দা যেনেকৈ মই নিমখ চিমখ একো দিয়া নাই এতিয়াহে দিম মই চাওমিন এতিয়া নিমখ আন্দাজ মতে তাৰপিছতে দিম চয়া চচ অকণমান বছ হৈ গ'ল মোৰ চটপট চব মোৰ চটপটে হ'ল সোমালোঁ ওলালোঁ তাৰপিছত চচ দিম আৰু নমাই থওঁ এইয়া মোৰ চাওমিন হৈ গ'ল সিহঁতৰ কাৰণে ধুনীয়াকৈ সজাই দিছোঁ 3টা বাতি দেখিছে মোৰ বাতিটো নাই কাৰণ মই নাখাওঁ এইবিলাক ধুনীয়াকৈ সজাই দিছোঁ মোৰ হ'ল এয়া গৰম পানী এতিয়া আমি খাম একেলগে চাই থাকক ভিডিঅ'টো সিহঁতে একদম তত নোহোৱা কৰি দিছে আমি দিয়া সোনকালে দেৰি হৈ গৈছেগৈ বাৰীতে মাৰিম পাক বিচাৰি আনিম শাক মই কথা পাতি আহি কি বনাই থাকিম বুলি ভাবোঁতেই টাবত ৰোৱা ভেবেলী লতাৰ আগ ছিঙি আনিলোঁ তাৰপিছত কেৰাহীত তেল দিলোঁ একদম চটপট আৰু কেৰাহীত তেল দিলোঁ দি পেলাই নহৰু দিলোঁ তাৰপিছতে আৰু কেইটামান নহৰু লাগিব জলকীয়া দিছোঁ এতিয়া চেটেককৈ মাৰাৰ আগতে মই ভেবেলী লতাখিনি দিম একদম বহুত চেৰচেৰণি কৰে ভেবেলী লতা দিলোঁ দি লৈ ইয়াতে দিম মই হালধি নিমখ তাৰপিছত হালধি মোৰ চামুচবোৰ তেনেই সৰু অকণমানে বেছি দেখা যায় মই কালি ভিডিঅ'টো চাওঁতে দেখিছোঁ বাৰু ইমান দিছোঁ নে মই হালধি বেছি দিয়া নাই তাৰপিছতে দিম জলকীয়াটো দিলোঁৱেই আৰু একো দিব নালাগে জাষ্ট আপুনি লৰাই থাকক নহৰু জলকীয়া আৰু পাঁচফোৰণ সেয়া দিছোঁ আৰু বিলাহী দিছিলোঁ মই পিছতে পেষ্ট বনাওঁতে এতিয়া ইয়াতে মই এটা বস্তু দিম সেইটো হ'ল চয়াবিন মোৰ ল'ৰাই ক'লা ক'লা তৰকাৰী হ'লে নাখায় তাকতো কোনো পধ্যে মানে সি চয়াবিন ভাল পায় কিবা এটা কৰিতো খুৱাব লাগিব মই মানে এইবিলাক ট্ৰিক্স লওঁ কিছুমান বাছ হৈ গ'ল তো উতল আহিব দিম আৰু সোৱাদ অনুযায়ী নিমখ দি দিব আৰু হৈ গ'ল চটপট তৰকাৰী এটা ধনিয়া পাত দিব পাৰে ইচ্ছা কৰিলে
তাৰপিছতে মই বনাম ৰহৰ দালি বনাম। এতিয়া আহিছোঁ নেক্সটটোলৈ, পিঁয়াজ আৰু তেল দিছোঁ। তাৰপিছত দিছোঁ জলকীয়া, পিঁয়াজ আৰু দিব লাগিব। বৰ চিটিকে তাৰপিছতে মই দিম ৰহৰ দালিখিনি সিজাওঁতে মই 2টা বিলাহী দিছিলোঁ, বাকলি গুচাই পেলাই থৈছোঁ। এয়া এইখিনি ভাজি ল'ম, ধুনীয়াকৈ ভাজি ল'ম। চিটিকিছে এইখিনি ধুনীয়াকৈ অকণমান সময় ভাজিম। তাৰ আগতে মই হালধি আৰু অকণমান কাশ্মীৰী দি দিছোঁ। জালুকৰ গুড়ি অকণ দি দিছোঁ, অন্য একো দিয়া নাই। বিলাহীখিনি ধুনীয়াকৈ ভাগি দিছোঁ। মই এই হেৰিখিনি বনাওঁতেই, ভেবেলী লতাখিনি বনাওঁতেই যেতিয়া আলু যে দিছিলোঁ, মই তেতিয়া হেৰি কৰিছোঁ, ৰহৰ দাইলখন সিজাওঁতে 2টা বিলাহী, আলু 2টা আৰু তাতে অকণমান হালধি দিছোঁ। পনীৰ দিলোঁ ৰহৰ দালিত। তাৰপিছত এতিয়া দিম থেতালি লোৱা আদা। খাওঁতে দাঁতত লাগিলে যায়, খুব মানে সোৱাদ লাগে। হৈ গ'ল মোৰ ৰহৰ দালি তৰকাৰী, চটপট। সুন্দৰ কালাৰ। সদায় পনীৰ, মালাই পনীৰ, মটৰ পনীৰ, কিবা পনীৰ খাই থাকোঁ। আজি বোলো এনেকৈ বনাই খাই চাওঁচোন বাৰু কেনেকুৱা লাগিব। আপোনালোকে বনাব, খাব আৰু মোক জনাব দেই।